অৰুণোদয় পোৱা নাই যাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই 2000 নতুনকৈ অৰুণোদয় দি থৈ যাম যাতে নোপোৱা সকলকো লাই দিব পাৰে ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব বঢ়িয়া যদি আপোনালোকৰ পৰিয়ালত কোনোবা এজনে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব আৰু আপোনাৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব A to Z সম্পূৰ্ণ প্ৰসেস দেখুৱাই দি আছো চাই লওক আপোনালোকে আজিকে আবেদন কৰক এইটো হৈছে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই এতিয়া কিন্তু সেইসকলে এইটো ফৰ্ম ফিল আপ কৰি জমা কৰিব লাগিব এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব কেনেকৈ ফিল আপ কৰিব ক'ত জমা কৰিব আৰু ইয়াৰ লগত আপোনাক কি কি ডকুমেণ্ট দিব লাগিব সম্পূৰ্ণ প্ৰসেস চাই লওক আপোনালোকে ফাৰ্ষ্ট চাই লওক কেনেকুৱাকৈ আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনি পইচা পোৱা বন্ধ হৈ গৈছে তেনেহ'লে আপোনালোকে ইয়াত ইয়াছত টিক মাৰ্ক দিব লাগিব আৰু আপোনাৰ ইয়াত এটা পাছপোৰ্ট সাইজ ফটো লগাই দিব তাৰপিছত ইয়াত আহি যাব ৰেশন কাৰ্ড নম্বৰ কিন্তু আপোনালোকৰ ৰেশন কাৰ্ড থাকিব লাগিব নহলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব এতিয়া আপোনালোকে ইয়াত আপোনাৰ ৰেশন কাৰ্ড নম্বৰটো বহাই দিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিস্ট্ৰিক্টৰ নাম এতিয়া যেটো আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম আছে এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো বহাই দিব তাৰপিছত যেটো আপোনালোকৰ LIC নাম আছে ইয়াত আপোনালোকৰ LIC নামটো বহাই দিব আপোনালোকে ইয়াত ভালকৈ চাই বহাই যাতে ইয়াত একো ভুল নহয় ফাৰ্ষ্ট ইয়াত ৰেশন কাৰ্ড নম্বৰ বহাই দিব ডিস্ট্ৰিক্টৰ নাম বহাই দিব তাৰপিছত আপোনাৰ ইয়াত LIC নামটো বহাই দিব যদি আপোনালোকে আপোনাৰ LIC নামটো না জানে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে LIC নামটো দি আছে আপোনালোকে চাই ইয়াত বহাই দিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ এপ্লিকেশ্যন ডিটেইল ইয়াত বহাই দিব ফাৰ্ষ্ট নাম মিডল নাম আৰু লাষ্ট নাম যদি মিডল নাম নাই ইয়াত নিদিব ডাইৰেক্ট ইয়াত লাষ্ট নামটো বহাই দিব তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ কেয়াৰ অফ ইয়াত যেটো আপোনাৰ গাৰ্জিয়ান নেম আছে ইয়াত আপোনালোকৰ গাৰ্জিয়ান নেমটো বহাই দিব তাৰপিছত যেটো আপোনালোকৰ জেন্ডাৰ হয় আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব ফিমেলৰ টিক মাৰ্ক দি দিব আৰু যেটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব তাৰপিছত 2 নম্বৰত ইয়াত আহি যাব এড্ৰেছ ডিটেইলছ এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই ইয়াত বহাই দিব লাগিব ফাৰ্ষ্ট চাব দি আছে ব্লক এণ্ড ULB যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব আৰু যদি আপোনাৰ টাউনৰ তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ ULB নামটো বহাই দিব তাৰপিছত বহাই দিব GP নাম বা ৱাৰ্ড নম্বৰ যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো বহাই দিব টাউনৰ হ'লে ইয়াত আপোনাৰ ৱাৰ্ড নম্বৰটো বহাই দিব তাৰপিছত ইয়াত আপোনালোকৰ ভিলেজৰ নামটো বহাই দিব তাৰপিছত যদি আপোনালোকৰ ল্যান্ডমাৰ্কটো ইয়াত বহাই দিব লোকেশন বা ল্যান্ডমাৰ্কটো ইয়াত বহাই দিব তাৰপিছত যেটো আপোনালোকৰ মোবাইল নম্বৰ আছে আপোনালোকে ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব তাৰপিছত যেটো আপোনালোকৰ পোষ্ট অফিচৰ পিন কোড নম্বৰ আছে ইয়াত পিন কোড নম্বৰটো বহাই দিব আৰু যদি আপোনালোকে আপোনাৰ ঘৰ নম্বৰটো জানে ইয়াত দিব নহ'লে নিদিব ইয়াত একো নহয় তাৰপিছত ইয়াত আপোনালোকৰ থানা নামটো বহাই দিব ইয়াত যেটো আপোনালোকৰ আধাৰ কাৰ্ডত আৰু আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডত যাতে এড্ৰেছটো সেম হয় ইয়াত আপোনালোকৰ পাৰ্মানেন্ট ফুল এড্ৰেছটো ইয়াত ভালকৈ চাই বহাই দিব যাতে ইয়াত একো ভুল নহয় এটো হৈ গ'ল আপোনালোকৰ এড্ৰেছ প্ৰুফ 1 নম্বৰত আহি গৈছে আপোনাৰ পাৰ্সোনাল ডিটেইলছ আৰু ইয়াত আহি গ'ল আপোনালোকৰ এড্ৰেছ প্ৰুফ এতিয়া আপোনালোকে অলপমান তলত আহি যাব এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে কোন সকলে অৰুণোদয় আঁচনি পাব লাগে আৰু কোন সকলে অৰুণোদয় আঁচনি পাব নালাগে ইয়াত সব ফাৰ্ষ্ট দিয়া থাকিব উইন্ডো আগ বা যিসকল বিধৱা মহিলা আছে ফাৰ্ষ্ট কিন্তু সেইসকলে অৰুণোদয় আঁচনি পাব লাগে প্ৰতিটো গাঁৱত কিন্তু বহুত বিধৱা মহিলা এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই এইবাৰ কিন্তু সেইসকলৰ কাৰণে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব ইয়াত চাব ইয়াত
প্ৰপাৰ্টি হাউচহোল্ড দি আছে এতিয়া আপোনালোকে কি হয় আপোনালোকে ইয়াত টিপ মাৰ্ক দিব লাগিব ভিডিঅ' মহিলা হ'লে ভিডিঅ' হেণ্ডিকেপ হ'লে হেণ্ডিকেপ বা দুখীয়া মানুহ হ'লে আপোনালোকে ইয়াত চাই টিপ মাৰ্ক দিব লাগিব তাৰে পিছত ইয়াত 4 নম্বৰত আহি যাব আপোনালোকৰ বেংকৰ ডিটেইলছ এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ ডিটেইলছটো বহাই দিব লাগিব আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা কৰিব সেইটো একাউণ্ট যাতে আধাৰ কাৰ্ড বা ডিবিটি লিংক থাকে নহ'লে কিন্তু আপোনালোকৰ একাউণ্টটো ভেৰিফাই নহ'ব আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব আপোনালোকৰ একাউণ্টত পইচাটো নোসোমাব সেইকাৰণে আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট দিব সেইটো একাউণ্ট যাতে আপোনালোকৰ ডিবিটি লিংক থাকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব তাৰপিছত ইয়াত বেংকৰ নামটো বহাই দিব তাৰপিছত যিটো আপোনালোকৰ ব্ৰাঞ্চৰ নাম আছে ইয়াত ব্ৰাঞ্চৰ নামটো বহাই দিব তাৰপিছত ইয়াত আপোনাৰ বেংকৰ IFSC কোড নম্বৰটো বহাই দিব ইয়াত ইয়েছত টিপ মাৰ্ক দি দিব আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট দিব সেইটো বেংকৰ একাউণ্ট যাতে আধাৰ কাৰ্ড বা ডিবিটি লিংক থাকে নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত যাই চেক কৰিব যে আপোনালোকৰ কোনটো একাউণ্ট বা আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক আছে নে আপোনালোকে ইয়াত ডিবিটি লিংক থকা একাউণ্টটো জমা কৰিব নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব এইটো হৈ গ'ল আপোনালোকৰ বেংকৰ ডিটেইলছ আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক যিটো আপোনালোকৰ একাউণ্টটো জেৰাক্স কৰি দিব লাগিব সেইকাৰণে আপোনালোকে ইয়েছত টিপ মাৰ্ক দিব তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব ফাৰ্ষ্ট ইয়াত আহি যাব মাই আধাৰ নম্বৰ ইজ এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰপিছত ইয়াত আহি যাব মাই এপিক নম্বৰ ইজ তাৰপিছত ইয়াত আপোনালোকৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব ফাৰ্ষ্ট ঘৰটোত বহাই দিব আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ 2 নম্বৰ ঘৰটোত বহাই দিব আপোনালোকৰ ভোটাৰ ID কাৰ্ড নম্বৰ এতিয়া তলত ইয়াত আহি যাব সেলফ ডিক্লেৰেশ্যন সিগনেচাৰ এতিয়া কিন্তু আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দিব লাগিব আপোনালোকে ইয়াত ফাৰ্ষ্ট জানি লওক আপোনালোকে ইয়াত সই কৰিব লাগিব আপোনালোকে যে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰি আছে আপোনালোকে ইয়াত সেইকাৰণে ইয়েছত টিপ মাৰ্ক দিব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় মই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই বা মই অৰুণোদয় আঁচনি পাব লাগে এই হিচাপত আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দিব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় মোক চেক কৰি অৰুণোদয় আঁচনিটো দিব লাগিব ইয়াত আপোনালোকে সিগনেচাৰ কৰিব এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া কিন্তু ইয়াত আৰু এটা ফৰ্ম আহি যাব সেলফ ডিক্লেৰেশ্যন ফৰ্ম এতিয়া আপোনালোকৰ এইটো হৈ গ'ল 1 নম্বৰ ফৰ্ম এতিয়া কিন্তু আৰু ডাইৰেক্ট ফৰ্ম আছে এতিয়া আপোনালোকে ইয়াত চাব ইয়াত আপোনালোকৰ ফুল নাম বহাই দিব তাৰপিছত ইয়াত আপোনালোকৰ গাৰ্জিয়ান নেমটো বহাই দিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ বহাই দিব আৰু ইয়াত আপোনালোকৰ বয়সটো বহাই দিব ইয়াত চাব ইয়াত ভালকৈ চাই ইয়াত বহাই দিব ইয়াত কিছুমান গাইডলাইন দি আছে আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব ইয়াত আপোনালোকৰ ফাৰ্ষ্ট ফুল নেম বহাই দিব লাগিব ডেটটো বহাই দিব ইয়াত আপোনালোকে ভালকৈ চাই বহাই দিব এতিয়া কিন্তু আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব আৰু ওপৰৰ সিৰিয়েল নম্বৰটো কাটি দিব এতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিলে এতিয়া আপোনালোকে ইয়াত ফৰ্মৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি গাঁঠি যিটো আপোনালোকৰ পঞ্চায়ত আছে অথবা যিটো আপোনাৰ গাঁৱৰ ৱাৰ্ড নম্বৰ আছে তাত কিন্তু জমা কৰিব লাগিব যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে আজি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰক ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আৰু আবেদন আৰম্ভ হৈ গৈছে বিধৱা মহিলাসকলৰ কাৰণে আপোনালোকে আজি এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰক